বন্ধুসকল, আজিৰ মই এই ভিডিঅ'টোত আপোনালোকক গণিত কেনেকৈ একেবাৰে সহজত কৰে তাকে শিকাম। কোনো কেলকুলেট নকৰাকৈ, হিচাপ নিকাচ নকৰাকৈ আমাৰ বহীত কোনোবা কেতিয়াবা গণিত কৰিব দিলে আমি হিচাপ কৰি থাকোঁ, কিন্তু কেনেকৈ আমি সহজতে পূৰণ কৰিব পাৰোঁ তাকে এই ভিডিঅ'টোত দেখাম। মোক এজন বন্ধুৱে শিকাইছিলে, যদিও মই গণিতজ্ঞ নহয়। যদি আপোনালোকে এই চেনেলটোত নতুন, প্লিজ ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। গণিতটো একেবাৰে সহজ, আপোনালোকে কোনো কেলকুলেট কৰিব নালাগে। প্লিজ বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক, ছাপ'জ ধৰি লওক আপোনাক কৰিব দিলে 23 ইনটু পূৰণ 13, অসমীয়াতে কৈছোঁ 23 পূৰণ 13, এইটো এনচাৰটো কিমান হ'ব? আপুনি কেলকুলেটাৰ বা এনেই মাৰি থাকিব নালাগে, মই আপোনালোকক দেখুৱাই আছোঁ। মই আস্তানি কৰি দি আছোঁ, একেবাৰে ইজি প্ৰচেছত মই আপোনালোকক শিকাই দিম। ইয়াৰ এনচাৰটো কিমান হ'ব মই আপোনাক এনেই প্ৰথম দেখুৱাই আছোঁ। 299, এনচাৰটো হ'ব 299, কিন্তু কত হ'ল 299। মই আস্তানি কেনেকৈ ওলালোঁ আপোনালোককো মই শিকাই দি আছোঁ। যিমান ডাঙৰ গণিত নহওক আপোনালোকে ইজি প্ৰচেছত কৰিব পাৰিব। মুচি লওঁ, মই আপোনালোকক আস্কিডাল কেনেকৈ টানি ল'ব লাগে মই শিকাই আছোঁ। আমাৰ প্ৰথমতে কি আছে? 23 পূৰণ 13। ইয়াতে প্ৰথম সংখ্যা আছে 2, গতিকে আমি 2ডাল চিন দিলোঁ। তাৰ পাছত আছে 3, আমি অলপ গেপছ ৰাখি 3ডাল চিন দিলোঁ। নেক্সট কি আছে? 13ৰ প্ৰথম সংখ্যাটো কি আছে? 1, গতিকে এডাল চিন দিলোঁ। আৰু দ্বিতীয় সংখ্যাটো আছে 3, গতিকে 3ডাল চিন দিলোঁ। এতিয়া আপোনালোকে চাওক, মই দিয়া চিন কেইডাল ক'ত কাটাকাটি হৈছে। কাটাকাটি হোৱা আপোনালোকৰ এই চিনকেইটা দেখিছে, মই ডট দিছোঁ যে, তেনেকুৱা কেইটা হৈছে? 9টা হৈছে, গতিকে 9 লিখক। নেক্সট এইটোত চাওক, তাৰ ওপৰতো কেইটা আছে? 6টা আছে। 6টা, আৰু এইটোত আছে 3টা। এই দুটা প্লাছ কৰি দিব, কেইটা হয় আপোনাৰ? 6 আৰু 3 9 হয়। আৰু বাওঁহাতৰ মানে সোঁহাতৰ একেবাৰে ওপৰৰ এইটোত আছে 2টা, গতিকে 2 হয়। মেইন এনচাৰটো হৈছে 299। এনেকৈ আপোনালোকে ওলাব পাৰিব, যিমান ডাঙৰে গণিত নহওক। 299 এইটো শুদ্ধ হৈছে নে নাই এতিয়া আমি চেক কৰি আছোঁ। পূৰণ কৰোঁ, আমি জেনেৰেলি যেনেকৈ আমি পূৰণ কৰোঁ তেনেকৈ পূৰণ কৰি দেখুৱাওঁ। তেইছ পূৰণ 13, ইয়াতে 13টো দি আমি পূৰণ কৰি দিওঁ। 3 3 গুণ 9, 3 2 গুণ 6। তাৰপিছত ইপিনে হ'ব 3 গুণে 3, এইপিনে 2 গুণে 2। এইটো এতিয়া যোগ কৰোঁ, যোগ কৰিলে কিমান হয়? নধৰাৰ বাবে ছাইডত লিখিছোঁ। এই 9টো 9, আৰু 6 7 8 9, এইপিনে 2। দেখিছে, ৰাইট এনচাৰটো ওলাই গ'ল 299। বন্ধুসকল, এতিয়া বুজি পালে? মই যেনেকৈ আপোনালোকক দিছোঁ লাগে আকৌ এবাৰ ভিডিঅ'টো আপোনালোকে চাব, বুজি পাব। একেবাৰে ইজি প্ৰচেছ। আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।